Hey guys, welcome back to our YouTube channel Uncommon Vloggers. So guys, আজি মই মানে মোৰ ৰুমলৈ যাব ওলাইছো তো ইয়াত মানে আমাৰ মানে গৰম বন্ধ দিছিল সো বহুত দিন থাকিলো তো আৰু কলেজো খুলিলো সেইভাবে আজি মানে যাব ওলাইছো মানে মই থাকো পাঠশালাত ই থাকে নলবাৰীত সো আজিৰ পৰা ই মানে নলবাৰীৰ পৰা ভিডিঅ' দি থাকিব আৰু মই পাঠশালাৰ পৰা ভিডিঅ' দি থাকিম সো আগৰবোৰ ভিডিঅ'ত আপোনালোকে যেনেকৈ মৰম দিছে সেইবোৰ ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি আমি আশা কৰিলো সো মই ইয়াৰ পৰা আপোনালোকক নলবাৰীৰ সকলোবোৰ ভিডিঅ' দি থাকিম হি পাঠশালাৰ পৰা পুৰা ভিডিঅ' দি থাকিব আৰু এইটো ভিডিঅ'ত তই কি দেখাবি সো আজি মই মানে যোৱাটো দেখাম মানে মই ক'ত থাকো পাঠশালাৰ ক'ৰ ৰুম কেনেকুৱা বা কাৰ লগত থাকো সেইবোৰ দেখুৱাম আজি বৰ্তমান এতিয়া গাড়ীত উঠিব আহিছো ই মোক থব আহিছে সো গাইস মই এক টেম্পো উঠি দি ফেলে মই এক পঠে দাও বলক আহ সো বেগটো মস্ত জানিছে তো গাইজ এতিয়া মানে গাড়ীত উঠিব আহিলো আৰু চকত মানে কি তিনিখন গাড়ী মানে চেঞ্জ কৰিব লাগিব এইটো বৰ্তমান মিলন চকৰ পৰা ফাৰ্ষ্ট গৰ্ডন যাব লাগিব গৰ্ডনৰ পৰা আৰু বৰগুৰাৰ পৰা ডাইৰেক্ট বাছত পাঠশালা তো এতিয়া গাড়ী ৰখো ইয়াত উপায় নাই দিয়কচোন আৰু যিহেতু মিছ কৰিম খুৱাবি মই শুই আছা যাবাৰ টাইমত কি খাবি এই চিভৰে লৈ তো গাইছ ইয়াৰ বেগটো মস্ত উজান কি লৈছি নাজানো বহুত বস্তু লৈছি চাগে চাব পাৰে আপোনালোকে বেগটো বহুত উজান ই দোকানত গৈছি যা ফটাব টান মই ধৈৰ্য হৈছোঁ খাবৰ কাৰণে টানত বহুত দেৰি গৈছি বাপি অ' ইমান দেৰি লাগে দে চিগাৰৰ কাৰণে বেগটো মস্ত উজান হৈছে বেগটো থৈ দিয়ক তই আজি বাই দিলোঁ চলি গ'ল বাই দিবলৈ আহিছে বাই দি তো গাইছ আজিৰ পৰা ইয়াৰ লগত মোক বহুতটা ভিডিঅ'ত দেখা নাপাব মোৰ আকলা হ'ব হ'লেও আকলা লাগে গাইজ এতিয়া যাব ওলাইছোঁ গাড়ী অলপ চেণ্টাৰত দিলোঁ বাই থাক চেণ্টাৰত দিলোঁ বাই মোৰ ব'ল আহ নাযাওঁ যা এই হাফ পেণ্ট পিন্ধি আছোঁ দেখাব নালাগে হাফ পেণ্ট পিন্ধিছোঁ দেখিব লাগে ব'ল থাকি বিয়াবা পিন্ধো নাই তই হাফ পেণ্ট পিন্ধি আছোঁ ত' গাইজ এতিয়া ইয়াত এইটো আমাৰ ইয়াত টেম্পো ৰখিব লাগিব টেম্পো আহিছে চাই থাকক তো বাই বহুত মিছ কৰিম বাই বাই মানে এতিয়া টেম্পোৰ পৰা নামিলোঁ এতিয়া মানে ই ৰিক্সাত যাব লাগিব অলপমান তাৰপিছত ই ৰিক্সাৰ পৰা বাছ মানে 3বাৰ গাড়ী চেঞ্জ কৰিব লাগে চ' এতিয়া ই ৰিক্সাত বহি লওঁ তাৰপিছত আৰু বাছত উঠাৰ আগতে আপোনালোকক দেখুৱাইছোঁ ৰিক্সাৰ পৰাও নামিলোঁ এতিয়া বাছত উঠিব লাগিব বাছৰ পৰা ডাইৰেক্ট পাঠশালা মহানগৰী পাই যাওঁ মোৰ ফোন কৰিছে বাছ ষ্টেণ্ড এইবোৰ ফাইনেলি বাছত বহিলোঁ গাইজ ফাইনেলি আমি নলবাৰী জিলাৰ পৰা ওলাই বজাৰী ডিষ্ট্ৰিক্ট পালোঁ ইয়াৰ পাঠশালা চাই লওক পাঠশালা বাছ ষ্টেণ্ড এতিয়া মই মানে ৰুমলৈ যাম এইপিনেৰে আমাৰ মানে ইউনিভাৰ্চিটি যাব পাৰি এইপিনেৰে ইউনিভাৰ্চিটি যাওঁ এইপিনে মানে মেইন টাউনখন আমাৰ ৰুমটো অলপ এইটো চাইডে চ' অলপমান দূৰ খোজকাঢ়ি যাওঁ আৰু চ' অলপমান দূৰ খোজকাঢ়ি যাই ৰুমটো পাম তাত লগ পাই আছোঁ চাই থাকক মই মোৰ ৰুম আহি পালোঁ চ' এইটো বিল্ডিঙত থাকোঁ এইটো ভিতৰত যাই বাৰু দেখুৱাই আছোঁ ভালকৈ চ' আপোনালোকৰ হয়তো মানে বহুতৰে প্ৰশ্ন হ'ব পাৰে যে ই ৰুমত কিয় থাকে মানে কি প্ৰথমে যিহেতু মই ইয়াত মানে পাঠশালা ইউনিভাৰ্চিটি সত্তৰদেৱ ইউনিভাৰ্চিটি পঢ়ি আছোঁ চ' প্ৰথমে লগে লগে মানে পি জিত আছিলোঁ প্ৰথমবাৰ তাৰপিছত কিবা অসুবিধা হ'ল চেঞ্জ কৰিলোঁ আৰু পি জিত গ'লোঁ তাৰপিছত সেইটো পি জি বন্ধ হৈ গ'ল তাৰপিছত ভাবিলোঁ যে হোষ্টেলত থাকিম হোষ্টেলৰো মানে কিবা অসুবিধাৰ কাৰণে মানে নতুনকৈ বান্ধি আছে চ' অলপ দেৰি হ'ব চ' ইমান দিন মানে এনেকৈ টেনশ্যন মানে ৰখি থকাৰ বাবে
আৰু আমি তিনিজন ল'ৰাই যে ভাবিলোঁ যে ৰুমে লৈ লওঁ অলপ খৰচা কম হ'ব চ' সেইবাবে আমি ৰুমত থাকিলোঁ এইটো ইয়াত এই একেবাৰে এই ওপৰৰ ৰুমটোত চ' যাই আছোঁ ভিতৰত ইহঁতে বা কি কৰি আছে ত' চাওঁ ইহঁতে কি কৰি আছে সেইবাবে আমি তিনিজন ল'ৰাই ৰুমকে লৈ ল'লোঁ আৰু চ' যাই আছোঁ ৰ'ব ওপৰত ইয়াত থাকে মালিক তো ফাইনেলি আহি পালোঁ ৰুম এইটো আমাৰ ৰুম ৰ'ব কলিং বেল বজাওঁ কোনে খোলে চাওঁ ৰ'ব হাই ই ফ্লেগ চেক লৈ ৰৈ দিছোঁ বহুত ভাল লাগিছে কাজি এইটো হিৰক ড্ৰেছ অফ নাই দিয়া গাইছ একো নাই ড্ৰেছ নাই হিৰক দোস্ত আহি গৈছে বহুত দিনৰ মূৰত 20 দিন ইয়াৰ ঘৰৰ কাৰ্বি আংলং ই থাকে ইয়াত আৰু সি ক'ত দেউতাজ কি ঘৰ ক'ত আমি মানে ইয়াত তিনিজন থাকোঁ চ' এজন মানে ঘৰত গৈছে যে কালি আহিব কিজানি ত' আপোনালোকক মানে অলপ ৰুমকেইটা দেখুৱাই আছোঁ আৰু প্ৰথমে অলপ ফ্ৰেছ হৈ লওঁ A few moments later. চ' গাইজ ফাইনেলি ফ্ৰেছ হৈ ল'লোঁ এতিয়া মানে আপোনালোকক আমাৰ ৰুমকেইটা দেখুৱাওঁ বাৰু কেনেকুৱা কি ত' এইটো মোৰ ৰুম প্ৰথমে ই শুয়ে আছে এইটো হ'ল মোৰ ৰুম এইটো মোৰ ৰুম আৰু এইটো হ'ল দেৱৰাজৰ ৰুম ৰ'ব লাইটটো দেৱৰাজ মানে যিজন চলি আজি নাই তাকো বাৰু দেখুৱাম সি আহিলে ঘৰৰ পৰা আজি ঘৰত গৈছে এইটো তাৰ ৰুম যদিও আমাৰ ৰুম মানে বেলেগ বেলেগ তথাপিও মানে আমি মোৰ ৰুমতে থাকোঁ আমি তিনিওৱে মানে একেলগে থাকোঁ আৰু এইটো হ'ল তাৰ ৰুম হিৰকৰ এইটো হিৰকৰ ৰুম একো নাই দেই আমি একেলগে থাকোঁ কিন্তু পঢ়াটো বেলেগ বেলেগ চব অকলে অকলে তিনিও ৰুমত আৰু এইপিনে বাথৰুমবোৰ আছে এইবোৰ নেদেখোঁ আৰু এই একো নাই দেই অকলগে থাকোঁ মিলা প্ৰীতি এইটো মোৰ ৰুমটো আৰু এইটো হ'ল আমাৰ কিটচেন আমি চব নিজে মই গাইজ 2 দিন কি নহ'লো ইহঁতে মানে ৰুমৰ অৱস্থা নাইকিয়া কৰি থৈ দিছে একদম একেবাৰে লেতেৰা কৰি থৈছে এইবোৰ কালি আৰু চাফা কৰিব লাগে এই হৈছে এইটো হ'ল কিটচেন আমি ইয়াত মানে নিজে বনাই খাওঁ এইটো কিটচেন আৰু এইটো ষ্ট'ৰেজ ৰুম আমাৰ নাই মানে বস্তুবোৰ পৰি থাকে আৰু ইয়াত তাৰপিছত আৰু এইটো হ'ল বেলকনি ইয়াত আমি মানে এনে বহোঁ আৰু ফ্ৰেছ বতাহ খাওঁ আৰু এইপিনে এইবোৰ বাহিৰ মানে এতিয়া আন্ধাৰ হৈছে ভালকৈ ভিউটো নাপাব দিনত হ'লে ভিউটো পাব চ' হিৰক আজিৰ প্লেন কি আজিৰ প্লেন বৰ্তমান একো নাই বজাৰত যাম অলপ কাম আছে কাম মানে কি মই বস্তুকেইটা কিনিব লাগে আৰু ইমানেই চাওঁ আজি আৰু একো প্লেন নাই কি খাবি আজি এতিয়া আজি পইচাটো যদি দিয়ে আপুনি যি দিয়ে তাকে খাওঁ চিকেনে খাওঁ চাওঁ চ' যেতিয়া মানে আমি বাহিৰত ওলাই যাব পাৰোঁ মানে বজাৰ কৰিব লাগে আমি নিজে বজাৰ কৰি আনো চব নিজে ৰান্ধো তো আপোনালোকে চাই থাকক বজাৰ কৰিব চাওঁ One eternity later. বজাৰত যাব ওলাইছোঁ মানে বজাৰত চাইকেল লৈ যাম মানে ইয়াৰে এক্সামৰ ৰুটিন দিছি তই মাৰি আছা ইয়াৰ পৰা এক্সামৰ নেকি ইয়াৰে ফেমিলি আমাৰ মানে ল'ৰা কেইটামান আছে ফেমিলিৰ আমাৰ ফ্ৰেণ্ড হয় সিহঁতৰ চাইকেল আৰু মানে এখন চাইকেল লেভৰেজৰ আৰু এখন মানে এটা ফ্ৰেণ্ডৰ তো এই চাইকেল লৈ যাম আৰু অকণমান দূৰ আৰু কিবা কিবি কিনিব আছোঁ চ' সেই চাইকেল লৈ যাওঁ এই উলিয়াই দৰকাৰ এইখন মই চলাম ওচৰত আছে এখন চাইকেল কেনেকুৱা বহুত দিনৰ মূৰত পাঠশালাত আহি বহুত দিনৰ মূৰত মানে এক্সিডেণ্ট হ'ব খুজিছিলোঁ চাইকেল খুন্দা লাগিছে কেনেকুৱা দে হিৰক চাই থাকক মেৰা চালু
প্ৰথমতে মানে অলপ আমি মই বুজি পাইছোঁ বহুত দিন অহা নাছিলোঁ পাঠশালা দেখা নাছিলোঁ অলপমান ফুৰোঁ চ' ইউনিভাৰ্চিটিৰ পিনে যাওঁ আপোনালোকে এনে বাহিৰৰ পৰা ভিউটো দেখুৱাম আৰু তাৰপিছত শেষত মানে বজাৰ কৰিম শেষত আপোনালোকে চাই থাকক হিৰক ঐ এই কাণত এয়াৰপৰ্ট লৈ যে একো শুনাই নাপায় এতিয়া ফুৰিব বজাৰ কেতিয়া কৰিবি চাই থাকক অলপ ফুৰি আহোঁ তাৰপিছত বজাৰ কৰি আছোঁ তাক অভাৰটেক কৰিলোঁ এতিয়া চাওঁ কি ধুনীয়া দৃশ্য 15 আগষ্ট হিচাপে এইখন ব্ৰিজ আছিল কি ধুনীয়া দৃশ্য কৰিছে 15 আগষ্ট বুলি কৰিছে এইবোৰ গাইছে এইখনে আমাৰ ইউনিভাৰ্চিটি ইয়াৰ পৰা ষ্টাৰ্ট আমাৰ ইউনিভাৰ্চিটিৰ কেম্পাছ কৈ আছোঁ আকৌ চাই থাক কি ক'তবা কি ক'ৰবাত ৰৈ গ'ল গাইছে বাদ দিয়ক আহি থাকিব আপোনালোক কেম্পাছটো এনেই দেখুৱাওক এইবোৰ কেম্পাছ এইবোৰ পিছপিনে এইখন এইখন হ'ল মেইন গেট চাওক ভট্টদেৱ ইউনিভাৰ্চিটি বজালি ভিতৰৰ পিনে ইমান সুন্দৰ দৃশ্য 15 আগষ্ট কিবা খাইছোঁ আগতে যিহেতু মানে আমাৰ এইটো চাইডে আছিল আৰু আমাৰ পি জি হোষ্টেলবোৰ এইটো চাইডে এখন আমাৰ মানে ফেভৰেট দোকান হৈ গৈছিল মানে তাত সদায় ডেইলি কিবা নহয় কিবা খাওঁ আছোঁ সেই দোকানখনক এতিয়া মানে বহুত মিছ কৰোঁ চ' ইপিনে মানে সিমান অহা নাযায় আৰু আজি চ' সেই দোকানখনত কিবা খাব আহিছোঁ চাওঁ কি খাওঁ এইখন দোকান আছে এইখন দোকান মানে আমাৰ আগতে বহুত ফেভৰেট আছে আগতে ডেইলি খাইছিলোঁ বলক কি খাবি চিকেন পকৰা দুটাটো চিকেন পকৰা কি জানা না দুটা দিছে পেট নভৰিব আৰু অৰ্ডাৰ দিব লাগিব সেইকাৰণে খাওঁ আৰু খাম এতিয়া বজাৰটো কৰোঁ কি ল'ব আছে মাংস মছলা আদা আৰু কি আছে বজাৰত গৈ কেঁচা চব্জি ল'ব লাগিব মাংস মছলা আদা আৰু কেঁচা চব্জি ল'ব লাগিব বজাৰত গৈ তো ব'ল জল্দি বহুত ভাগৰ গৰম লাগছে তো এতিয়া গাইজ বজাৰখিনি কৰি লওঁ বজাৰখিনি কৰি লৈ ডাইৰেক্ট ৰুমত লগ পাই আছোঁ চ' চাই থাকক এইখন হ'ল পাঠশালা দৈনিক বজাৰ গাইজ ইয়াৰ পৰা লওঁ আমি বেঙেনা কিলো 40 আধা কেজি লৈ লওঁ গাজৰ কেপচিকেম আদা আৰু পেকেট মছলা কেইটামান এখন লৈ ল'লোঁ আৰু যাতে মানে বাৰ বাৰ আহি থাকিব নালাগে আৰু এতিয়া মাংসটো লৈ লওঁ চাই থাকক ইয়াৰ পৰা মাংসটো লৈ ল'লোঁ দেখুৱাই দি কিমান ল'লি 100 টকা এই হৈ যাব 100 টকা দুজন মানুহ যিহেতু চলি যাব গাইজ চাই থাকক এতিয়া ডাইৰেক্ট এতিয়া ডাইৰেক্ট ৰুমত যাম ৰুমত যাই লগ পাই আছোঁ মানুহক লোকেল কৈছ না ব্ৰইলাৰ কৈছ লোকেল হ'ব মিছা ক'ব নালাগে ব্ৰইলাৰে চ' এতিয়া ডাইৰেক্ট যাই ৰুমত লগ পাই আছোঁ চাই থাকক আহি পালোঁ ৰুম এয়া হিৰক কলিং বেল আৰু কিয় বজালে লাইটটো দি থৈ হৈছে ন নাই দিয়া তালা খোল মানুহ নাই যদিও কলিং বেলটো মানে মাতটো শুনি ভাল লাগে এইবাৰ বজাই দিওঁ আৰু একবাৰ বজো না য়েছ গেট অপেন লাইট দিয়া নাই চ' গাইজ এতিয়া মানে ফ্ৰেছ হৈ লওক তাৰপিছত মানে লগ পাইছোঁ ফ্ৰেছ হ'লোঁ মানে এতিয়া অলপ চাহ খাওঁ গৰম গৰম চাহ খাই পৰা টেবুলত বহিব লাগিব অলপমান মানে কাৰেণ্টতে চাহ বনোৱা হয় আৰু অলপ চাহ লৈ লওঁ চ' আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো চাহ লৈ ল'লোঁ এতিয়া পঢ়ি আছে হ'ব পঢ়া টাইমত মোবাইল টিপি আছে ইয়াত টেবুলত নপঢ়োঁ মানে বহুত বস্তু আছে অলপ টাইম বেছি নহয় পঢ়ি তাৰপিছত আমি ভাত বনাব লাগিব নিজে যিহেতু
অলপ দেৰিকৈ ভাত বনাবলৈ আজি সিও নাই চ' আমাৰ দৌৰে ডিউটিটো অলপ মানে বেছি হৈ যাব সি থাকিলে মানে আৰু ভাল লাগে অলপ তিনিওৱে মানে মিলি সকলোৰে ডিউটি বেলেগ বেলেগ তিনিওৱে বেলেগ বেলেগ কৰি থাকোঁ সি থাকিলে আৰু অলপ এনজয় হয় এতিয়া বৰ্তমান সি নাই বাবে অলপ নৰ্মেল হৈছোঁ এতিয়া মানে পঢ়ি উঠি আপোনাক লগ পাই আছোঁ 2,000 years later. পঢ়া হ'ল এতিয়া অলপ মানে খাব লাগিব ভাত বনাওঁ চ' ভাতৰ ব্যৱস্থা কৰিব যাওঁ ভাতৰ যোগাৰ কৰোঁ চাওঁ কি কৰি আছে কি কৰি আছে অলপ মানে সহায় কৰি দিম ৰান্ধনি এই হ'ল নাই ৰান্ধা কি ৰান্ধি আছে এই দালি আৰু মাংস ক'ত আধা মাংস থৈ দিছোঁ ফ্ৰিজত এয়া মাংস আধা কালি খাব পাৰিম আমি দুইজনে চ' ইয়াত এনেকৈ ভাতৰ ব্যৱস্থা কৰি আছোঁ এয়া ভাত হৈ গ'ল এয়া আঞ্জা চ' এনেকৈ মানে ভাতখিনি হৈ গ'ল অলপ আছে আৰু হ'ব ভাত হ'ব ইয়াৰ তাৰপিছত ভাত চাত মানে খাই আৰু মানে ভিডিঅ'টো এণ্ডিং কৰি বুলি ভাবিছোঁ চ' চাই থকা A few moments later. এতিয়া আমি খাব বহিলোঁ চ' যিহেতু দুজন আমি চ' এতিয়া ভাতখিনি খাই লওঁ আমাৰ আঞ্জা হ'ল এয়া মাংস আৰু এইটো হিৰক খা ভালদৰে মানে খাই দিলোঁ দিনটো লঘোণ আছিলোঁ ইয়াৰ কাৰণে বহুত ভোক লাগিছে চ' ভাতখিনি খাই লওঁ অলপমান পিছত লগ পাইছোঁ তো গাইজ ফাইনেলি ভাত খোৱা হৈ গ'ল চ' আঞ্জা বম টেষ্টি হৈছিল ই বনাইছিল হিৰকে মানে মজা হৈছে আৰু কি ক'ম আৰু চ' ভাত খোৱা হৈ গ'ল আৰু ভিডিঅ'টো আমাৰ আজি ইমানতে মানে শেষ কৰি বুলি ভাবিলোঁ আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই